চিপাঝাৰৰ হাজৰিকা পাৰালৈ গৌৰৱ কঢ়িয়াই আনিলে আদৰ্শ শিক্ষক শিক্ষয়িত্ৰীৰ সুপুত্ৰ কুলদীপ গোস্বামীয়ে। সদ্য ঘোষিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা MBBS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হল হাজৰিকা পাৰাৰ তপন গোস্বামী আৰু ৰঞ্জু গোস্বামীৰ পুত্ৰ কুলদীপ গোস্বামী। যথেষ্ট কষ্ট ধৈৰ্যৰ ফলত এইখিনি সফলতা লাভ কৰা বুলি কুলদীপ গোস্বামীয়ে কয়। তেখেতৰ নামৰ আগত ডক্টৰ শব্দটো লগাৰ বাবে সুখী অনুভৱ প্ৰকাশ কৰে কুলদীপ গোস্বামীয়ে। সৰুৰে পৰাই কুলদীপ গোস্বামী পঢ়া শুনাত চোকা আছিল। বহু ঠাইত অসমৰ ভিতৰত শ্ৰেষ্ঠ পুৰস্কাৰ তথা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কুলদীপ গোস্বামীয়ে। আপোনালোকে চাই আছে ভিডিঅ' জাৰ্নেলিষ্ট কৌস্তৱ ডেকাৰ সহযোগত অপূৰ্ব ৰাজবংশী এক বিশেষ প্ৰতিবেদন। নমস্কাৰ, মোৰ নাম কুলদীপ গোস্বামী। মই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু মোৰ ঘৰ দৰং জিলাৰ বৃহত্তৰ হাজৰিকাপাৰা অঞ্চলৰ দেৱানন্দ গাঁও। মই যথেষ্ট সুখী। আজি কিবা এটা সপোন দেখিছিলোঁ, সেই সপোনটো আজি বাস্তৱত ৰূপায়িত হ'ল। মোৰ নামৰ আগত ডক্টৰটো লাগিল, ভাল লাগিছে, বহুত সুখী। মই প্ৰায় প্ৰতিদিনে পঢ়িছিলোঁ, পঢ়িব চেষ্টা কৰিছিলোঁ। কোনোবা দিনা বেছি, কোনোবা দিনা কম, হ'লেও যিখিনি অলপমান হ'লেও যাতে সদায় পঢ়োঁ তাৰ কাৰণে চেষ্টা কৰিছিলোঁ। যিখিনি বুজিব লাগে, যিখিনি কৰিব লাগে সেইখিনি নিজৰ কাৰণে ট্ৰাই কৰিছোঁ আৰু ভাবিছোঁ তাৰ কাৰণে হয়তো আজিৰ ৰিজাল্টটো হৈছে বুলি। নাই, এতিয়া বিভাগটো ডিচাইড নহয়। ইয়াৰ পিছত এতিয়া ইণ্টাৰ্ণশ্বিপ আৰম্ভ হ'ব সোমবাৰৰ পৰা। তাৰপাছত এবছৰ ইণ্টাৰ্ণশ্বিপ চলিব, এবছৰ ৰুৰাল চলিব। তাৰপাছত আকৌ আমি নিজিৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। তাৰ পিছতহে বিভাগটো দিয়া হ'ব। কোচিং কৰবাত কৰিছিলে নেকি? কোচিং কৰিছিলোঁ, মই পটেনচিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনত কোচিং কৰিছিলোঁ। এতিয়া কিন্তু বহুত ছাত্ৰ বা ছাত্ৰীয়ে কিন্তু MBBS সফলতা লাভ কৰিবলৈ সক্ষম মানে সেইসকল ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে কেনেধৰণে অধ্যয়নটো কৰিব লাগে বা কেনেদৰে নিজকে প্ৰস্তুত কৰি মানসিকভাৱে আগবঢ়াই নিব লাগে, কি উৎসাহ দিবা সেইসকল ল'ৰা ছোৱালীলৈ? মনত বিশ্বাস ৰাখিলে হ'ল। বিশ্বাসটো বহুত ডাঙৰ কথা আৰু যিমান পাৰে সিমান প্ৰেক্টিচ কৰিব লাগিব। কাৰণ আপুনি কিমান পঢ়িছে সেইটোতকেও বেছি মেটাৰ কৰে এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰেক্টিচ কিমান কৰিছে, ডেইলি কিমানটা MCQ চল্ভ কৰা গৈছে সেইটোৰ ওপৰতহে বেছি নিৰ্ভৰ কৰে। মক টেষ্ট কিমান দিছে সেইটোৰ ওপৰতে বেছি নিৰ্ভৰ কৰে। অসমত থাকিম বুলি ভাবিছোঁ, ইচ্ছাও আছে অসমত থকাৰ। নতুন কিবা পৰিকল্পনা হাতত আছে নেকি? পৰিকল্পনা তেনেকুৱা নাই, সমাজৰ কাৰণে যিমান পাৰোঁ কৰিম সেইটোৱে মনত আছে। আৰু শেষত ৰাইজক কি আহ্বান জনাবা? ৰাইজ আৰু তোমাৰ এই সফলতা আৰু প্ৰথমতে কৃতিত্ব কাক দিব বিচাৰিবা? প্ৰথমতে মই নিশ্চয়কৈ মোৰ ঘৰখনক দিম, কিন্তু তথাপিও ৰাইজৰ আশীৰ্বাদ মোৰ ওপৰত আছে। মোক সৰুৰে পৰাই ৰাইজে আশীৰ্বাদ দি আহিছে, মই অনুভৱ কৰোঁ বা তেওঁলোকৰ কথা শুনিলে গম পাওঁ। সেই আশীৰ্বাদটো মোক আগলৈও লাগিব, আশীৰ্বাদ কৰি যাওক, তাৰে কামনা কৰিছোঁ। মাতৃ হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ সি সৰুতে সি কৈছিলে যে মই ডাঙৰ হ'লে ডাক্তৰ হ'ম। গতিকে এতিয়া মই আশা কৰিছোঁ এজন সুচিকিৎসক হৈ আহি আমাৰ লগতে সমাজৰ উন্নতি কৰক, দেশ মানৱ সেৱা কৰক, এইটোৱেই আশা কৰিছোঁ। আৰু সি যেতিয়া তাৰ প্ৰথম আৰম্ভণি হৈছিল এখন প্ৰাথমিক বিদ্যালয়, দৌলগুৰি প্ৰাথমিক বিদ্যালয়। তাৰপিছত অসম জাতীয় বিদ্যালয় হাজৰিকাপাৰাত সি পঢ়িছিল। যেতিয়া তাত শিক্ষাগুৰুৱে কৈছিল যে আপোনাৰ ল'ৰাৰ ভৱিষ্যত আছে, তাক পঢ়াই গম পাইছিল যে আপোনাৰ ল'ৰাৰ ভৱিষ্যত আছে, বাইদেউ আপোনালোকে তাক গুৰুত্ব দিব এনেকুৱা। তাৰপিছত তাৰ পৰা মেট্ৰিক পাছ কৰি, মেট্ৰিকো ভালেই হৈছে। তাৰপিছত ট্ৰিনিটি জুনিয়ৰ ছায়েন্স কলেজত এডমিশ্যন দিছিলোঁ। তাতো শিক্ষাগুৰুসকলে মোক আগতেই কৈছিল যে কুলদীপৰ ভৱিষ্যত আছে, আপোনালোকে অলপ গুৰুত্ব দিব। আৰু দেউতাকে তাক লগত ৰাখি কষ্ট কৰিছে। আৰু আমিও কষ্ট কি তাক পঢ়োৱাৰ ক্ষেত্ৰত আমি অৱহেলা কৰা নাই। আৰু যেতিয়া লকডাউন হৈ থাকে তেতিয়া সি কৈছিল যদি মই ঘৰত থাকোঁ মোৰ এইমটোত সফল নহ'ম। গতিকে সেইকাৰণে আমি লকডাউনৰ ভিতৰতো তাক গুৱাহাটীত ৰখাৰ ব্যৱস্থা কৰিছিলোঁ। আজি আপোনালোক বহুত সুখী? আজি আমি সঁচাকৈ সুখী। অনুভৱ ভাল লাগিছে, তাৰ যিটো চেষ্টা আছিল সেইটো সফল হৈছে। ভৱিষ্যতলৈ আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল, ৰাইজৰ কাৰণে কিবা এটা কৰিব। কেনেধৰণে পিতৃ হিচাপে সাহস দিছিলে আপুনি? মই সদায় তাক অনুপ্ৰাণিত কৰি আছিলোঁ, সদায় এই হায়াৰ ছেকেণ্ডেৰী সময়ত মই তাৰ লগতে আছোঁ। আৰু প্ৰতিটো ক্ষেত্ৰতে মই লক্ষ্য কৰি থাকোঁ কেতিয়া পঢ়ে কি নপঢ়ে। এনেকুৱাকৈ কেতিয়াবা যদি অকণমান বেছিকৈ যদি অলপমান দূৰত থকা যেন পাওঁ তেতিয়া আকৌ সতৰ্ক কৰি দিওঁ। তেনেকুৱাকৈ আগবাঢ়ি গৈছে।